নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ লেংগুৱেজ 2 বা ভাষা 2 বা ইংৰাজীৰ 2023 চনৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ তৃতীয় দিনৰ প্ৰশ্নখন আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা ৰাখিছোঁ। ব'লা তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। Read the following passage and answer the question from question number 17 to 20. তলৰ পেছেজটো পঢ়ি পেলাই question number 17 পৰা 20 আনসাৰখিনি কৰিব লাগে। তো সব পেছেজটো মই পঢ়ি দিছোঁ। The house of books. Mala is a student of class 4. There is a huge playground in her school. The small library is in the reading corner of her classroom. It is called the House of Books. It has different kinds of books. There are story books, comic books, general knowledge books, fables, picture stories, etc. The bookshelves in the library corner are hang on the walls. The books in it are arranged properly. Mala loves reading The Tinkle, a comic book. Her favorite characters are Shikari Shambhu and Supandi. She sits in the library corner and enjoys reading it. Her classmate Rohan likes to read books on general knowledge. All the students of that class also enjoy reading there. It is a fun activity for them. তো এতিয়া চাওক কুৱেশ্যন নম্বৰ 17 হু লাভছ টু ৰিড দ্য টিংকেল কিতাপখন চিত্ৰকথাৰ যিটো কমিক বুক আছিলে টিংকেল এইটো কোনে পঢ়ি ভাল পায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মালা। কুৱেশ্যন নম্বৰ 18 ইট হেজ ডিফাৰেণ্ট কাইণ্ডছ অফ বুকছ হোৱাট ডাজ দ্য ৱৰ্ড ইট ৰেফাৰ্ছ টু হেয়াৰ। কৈছে ইয়াৰ বিভিন্ন ধৰণৰ কিতাপ আছে। ইয়াত ইট বুলি এইটো বুলি কাক সম্বোধন বা কিহক বুজাইছে বুলি ইয়াত কৈছে। তো বিভিন্ন ধৰণৰ কিতাপখিনি ক'ত আছিলে লাইব্ৰেৰী কৰ্ণাৰ। অপশ্যন নম্বৰ বি টু শুদ্ধ। কুৱেশ্যন নম্বৰ 19 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অপজিট অফ দ্য ৱৰ্ড হেইট মানে কি ঘৃণা কৰা। তো ঘৃণা কৰাৰ বিপৰীত শব্দটো কি হ'ব ভাল পোৱা হ'ব। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লাভ অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 20 হুইচ ওৱান অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ এ নাউন ইন দ্য গিভেন চেণ্টেঞ্চ। তলৰ বাক্যটোত কোনটো নাউন লিখিব দিছে। তো চোৱা দ্য বুক শ্বেলফছ আৰ এৰেঞ্জ প্ৰপাৰলি। তো নাউন মানে কি জানো নাম বুজোৱা পদকেই নাউন বুলি কোৱা হয় হয়নে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বুক শ্বেলফছ। এইটো হ'ল এটা নাউন। নেক্সট ৰিড দ্য ফলোয়িং পেছেজ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ফ্ৰম কুৱেশ্যন নম্বৰ 21 টু 23। তলৰ পেছেজটো পঢ়ি পেলাই কুৱেশ্যন নম্বৰ 21 পৰা 23 কুৱেশ্যনখিনি আনচাৰ কৰিব লাগে। তো চোৱা পেছেজটো পঢ়ি দিছোঁ মই। দ্য ফক্স এণ্ড দ্য গট। One day a fox fell into a deep well. The well was deep but dry. He could not get out of it. It was under a tree and dry. A goat was passing by the well at that time. She was feeling thirsty and searching for water. There was a pond near the well. When she went near the pond, she saw the fox. She said to the fox, "What are you doing down there?" The goat thought that he went down to drink water. So she asked if the water was good. "The water is so sweet, friend. Why don't you join me?" said the fox. The thirsty
God soon believed him and jumped into the well. The clever fox quickly jumped on the god's back. He leapt from the god's horns and came out of the well. The foolish god shouted for help, but no one listened to her. The fox started laughing at the god and ran away to the forest. The question number 21. Where was the pond? কৈছে পুখুৰীটো ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নেয়াৰ দ্য ৱেল। পুখুৰীটো কুৱাৰ ওচৰতে আছিলে। নেয়াৰ দ্য ৱেল মানে কুৱাটোৰ ওচৰতে। Question number 22. How did the fox come out of the well? কৈছে শিয়ালটোৱে কুৱাটোৰ পৰা কেনেকৈ ওলাই আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হি লেফ্ট ফ্ৰম দ্য গডছ হৰ্ণ। কৈছে তেওঁ শিয়ালটোৱে কি কৰিছিল? ছাগলীজনীক শিঙৰ ওপৰৰ পৰা জঁপিয়াই পেলাই ওলাই গৈছিল। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি। Question number 23. Which one of the following words is a pronoun in the given sentence? কৈছে তলৰ বাক্যশাৰীত কোনটো প্ৰনাউন সেইটো আনসাৰটো কৰিব দিছে। তো ইয়াৰ সেন্টেন্সটো আছে কি? ৰাহুল লিষ্টেন টু হাৰ এটেন্টিভলি। তো ইয়াত প্ৰনাউন বুলি আগতে কাক কয় জানানে? নামৰ সলনি, নামৰ পৰিৱৰ্তে যি ৱৰ্ড ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয়? প্ৰনাউন। তো ইয়াত হাৰটো দেখিছানে? এই হাৰটো হ'ল এটা প্ৰনাউন। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি। নেক্সট আছে কি? আৰু এটা পেছেজ আছে চোৱা। ৰিড দ্য ফলোয়িং পেছেজ এণ্ড আনচাৰ দ্য কুৱেশ্যন ফ্ৰম কুৱেশ্যন 24 to 26। তলৰ পেছেজটো পঢ়ি 24 কুৱেশ্যনৰ পৰা 26 নং কুৱেশ্যনলৈ আনচাৰখিনি কৰিব লাগে। চোৱা পেছেজটো মই পঢ়ি দিছোঁ। Elephants is a very strong animal. It can live up to 70 years. An elephant likes to live in a group. It has 2 long teeth which are called tusks. Tusks are very valuable. It starts to grow from the age of 2 and continues throughout their lives. An elephant is identified by its large body and trunk. It uses its trunk for breathing. It also has a short tail. It drinks water with the help of its trunk. The elephants like to eat grass, leaves, fruits, and plants. They are found mostly in Asia and Africa. The Asian elephants are smaller than the Africans. The African elephants have huge ears. The memory of an elephant is very sharp. The elephants are mostly wild animals. তো ইয়াতে প্ৰথমে কুৱেশ্যন নম্বৰ 24 কি কৈছে চোৱা। হোৱাট ডাজ এন এলিফেণ্ট ইউজ টু ব্ৰিথ? কৈছে উশাহ নিশাহ লোৱাৰ বাবে হাতীয়ে কি ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰাংক, অপশ্যন নম্বৰ বি। ট্ৰাংক মানে হ'ল হাতীৰ খুৰ। হাতীয়ে খুৰৰ সহায়ত উশাহ নিশাহ লয়। কুৱেশ্যন নম্বৰ 25. হাউ ডাজ এন এলিফেণ্ট লাইক টু লিভ? কৈছে হাতীবোৰে কেনেকৈ থাকি ভাল পায়? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ডি, ইন এ গ্ৰুপ। সিহঁতে একেলগে জাক পাতি থাকি ভাল পায়। কুৱেশ্যন নম্বৰ 26. হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য চিমিলাৰ ইন মিনিং টু দ্য ৱৰ্ড পাৱাৰফুল? কৈছে ইয়াৰ তলৰ কোনটো শব্দ পাৱাৰফুল শব্দটোৰ সৈতে একে অৰ্থ বুজোৱা শব্দ? পাৱাৰফুল মানে কি? শক্তিশালী, ক্ষমতাশালী। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ষ্ট্ৰং মানে শক্তিশালী। তো ইয়াৰ অপশ্যন নম্বৰ এটো শুদ্ধ।
তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ